অসমবাসীলৈ ৰঙালী বিহুৰ হিয়াভৰা ওলগ জনালোঁ। আপোনালোক সকলোৰে ঘৰত ৰঙালীৰ ৰঙেৰে উপচি পৰক। মই বৰ্তমান আছোঁ শিৱসাগৰত, আৰু শিৱসাগৰৰ বিহু মানে ৰংঘৰৰ বাকৰি বিহু নে কি কয়। আপোনালোক কোনে কোনে শিৱসাগৰত বিহু চাবলৈ আহিছে কমেণ্টত জনাব দেই। আৰু সময় সুবিধা পালে এবাৰ নাহিলেও অহাবাৰলৈ আহিব বুলি আশা ৰাখিলোঁ। ভিডিঅ'টো শেষলৈকে চাব। মই আপোনালোকক শিৱসাগৰৰ ৰংঘৰৰ বাকৰি বিহুৰ অলপ আনন্দ দিবলৈ চেষ্টা কৰিম। এইবাৰ বিহু নাচিবলৈতো নাপালোৱে। মুগাৰ সাজযোৰ পিন্ধো মোৰ লাগিয়ে আছিলে। আজিতকৈ বেছি আৰু ভাল দিন কি হ'ব পাৰে মুগাৰ সাজ পিন্ধিবলৈ, সেইকাৰণে পিন্ধি ল'লোঁ। মোৰ লগতে জু আৰু চিম্বা আহিছে। শিৱসাগৰ আহিলে কোনো কাৰণ নোহোৱাকৈ মনটো ভাল লাগি আহে। ঐতিহাসিক ঠাই বুলিয়ে নহয়, ইয়াত এটা আচৰিত ধৰণৰ পজিটিভ ভাইব আহে। ইয়াৰ পৰিৱেশেও আকৰ্ষণ কৰে। ফুৰিবলৈ হ'লে মানে শিৱসাগৰ বেষ্ট। গৰমত কেনেকুৱা লাগিছে তোমাৰ? এইটো চাইডে সকলো ঠিকেই আছিলে, কিন্তু আমাৰ সূৰ্য দেৱতাই ব্ৰাইটনেছটোহে বঢ়াই দিলে। হ'লেও কিন্তু মানুহবিলাক আহিবলৈ এৰা নাই দেই। জনসংখ্যাৰ ভিৰ চাওকচোন। সকলো যেন ৰংঘৰলৈহে আহিছে, আৰু এই আমাৰ নাচনীসকল লাইন পাতিছে দেই নাচিবলৈ। Oi nasoni sabore, oi mure mone gala, sani অত্যাধিক গৰমত থাকিব পৰা নাই। ইমানেই বেছি ৰ'দ দিছে, ক'লামলা পৰি শেষ। হ'লেও আপোনালোকে চাব বুলি ভিডিঅ' এটা বনালোঁ। এয়া ৰংঘৰৰ পৰিৱেশ। আমি হুঁচৰি বিহু চাবলৈ ৰৈ নাথাকিলোঁ, আৰু গা চা একদম বেয়া লাগি আহিলে গুচি আহিলোঁ। ইমানতে শেষ কৰিছোঁ মোৰ ভিডিঅ'টো। থেংক ইউ ছ' মাছ ফৰ ৱাচিং।